নমস্কাৰ বন্ধুসকল, মোৰ চেনেলত পুনৰবাৰ স্বাগতম জনাইছোঁ। চতলাছ ব্লগ। তো আজি বনাব লৈছোঁ জুৰহাট পিঠা। তো আপোনালোককো অলপমান ৰেচিপিটো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ, সেইকাৰণে আপোনালোকক দেখাব ল'লোঁ। বিহুত বনোৱা নহ'লেই ভিডিঅ', বহুত আলহী সেইকাৰণে। আৰু ইয়াতে মায়ে দিছে তিলটো মানে ভাজি লৈছে, ভাজি লৈ উৰলত খুন্দি লৈছে আৰু লগতে গুড় দিছে। গুড় দি ধুনীয়াকৈ সানি লৈছে আৰু ইয়াতে দিছে হালধি পানী, মানে কালাৰ আহিবলৈ হালধি দি দিছে। পিঠাটো মানে অলপ হালধীয়া লাগে, সেইকাৰণে ফুড কালাৰ দিয়া নাই, হালধিয়ে দি দিছে। আৰু ইয়াতে সানা হৈ গ'ল, তিল, গুড় আৰু আদা দিছে। আদা দি কেনে ধুনীয়াকৈ মানে হাতেদি সানি লৈছে। ভাল হয় আৰু হাতেদি সানিলে। ইয়াতেও মানে পানীটো পূৰা গৰম হৈ গৈছে। এতিয়া মায়ে চাউলৰ গুড়ি দি দিছে। চাউলৰ গুড়ি মিলত কৰি দেউতাই খুন্দি আনিছিলে মিলৰ পৰা। চাউলৰ গুড়ি দি দিছে। চাউলৰ গুড়িখিনি এনেকৈ ভাজি দিলে ভাল হয়, তেতিয়া মানে পিঠাটো কোমল হয়, নহ'লে আৰু পূৰা টান হৈ যায়। ঠাণ্ডা পানী দি মানে মিশ্ৰণটো কৰিলে, ঠাণ্ডা পানী দি কৰিলে মানে পূৰা টান হৈ যায়, সেইকাৰণে গৰম দি দিব। আৰু ইয়াতে দিছে আটা আধা কেজি দি দিছে। আটাটো দিলে মানে অলপ কোমল হৈ থাকে। খালী পিঠাগুড়ি দিলে আপোনালোকৰ অলপ টান হ'ব, সেইকাৰণে আৰু স্মুথ কৰিবলৈ সেইকাৰণে আটা দি দিছে। এতিয়া হৈ গৈছে, হৈ যায় কিনে এতিয়া আমি কেৰাহীটো নমাই দি এতিয়া পূৰা ধুনীয়াকৈ এটা চৰিয়াত লৈ লৈছোঁ। দাদাক মাতিলোঁ, দাদাই পূৰা ধুনীয়াকৈ সানি দিলে, কাৰণ কি বহুত গৰম আছিলে, আমিও লাৰিব নোৱাৰোঁ, সেইকাৰণে দাদাই কৰি দিছে। আৰু ধুনীয়াকৈ আটা মাৰা নিচিনা এতিয়া মাৰিব, আৰু বহুত মানে ধুনীয়াকৈ মাৰিব লাগিব, নহ'লে ফাটি যাব ন পিঠাটো বনালে। এইয়া আটা মাখাৰ নিচিনা মাখি দিলে আৰু মায়ে এখন বনালে, মই বনোৱাকেইখন আপোনালোকক দেখাম একেবাৰে। আপোনালোকে পূৰা হাঁহি দিব, পূৰা কেনেকুৱা হৈছে। মোৰ কেইখন ভাল হোৱা নাই, মাৰ কেইখন আপোনালোকক দেখাই আছোঁ কেনেকৈ বনাইছে। তেল লৈছে বাতিত আৰু ধুনীয়াকৈ গোল কৰি বনাই আছে। ইয়াতে ভিতৰত এতিয়া প্ৰথমে নাৰিকলৰ বনাব। এইয়া গোলকৈ তেল লৈ আছে আৰু গোল কৰি আছে। এয়া বাতিৰ নিচিনা কৰি দিব, চাবচোন ডিজাইনটো আপোনালোকৰ। এয়া ঘূৰাই মানে পূৰা বাতি এটা, মানে খাব পৰা বাতিৰ নিচিনা কৰি দিব। আপোনালোকক দেখাই আছোঁ। এইয়া আৰু ইয়াতে নাৰিকল সোমাই দিব। নাৰিকল আৰু তিলখিনি দিছোঁ, আৰু আধা তিলৰ বনাব, সেইকাৰণে এতিয়া নাৰিকলখিনি আপোনালোকৰ এইপিনে দেউতা আহি কেনে চাই আছে। দেউতাক ভিডিঅ' কৰা নহ'লে, ভিডিঅ'ত উঠা নহ'লে দেউতাক। আৰু এইয়া মায়ে কৰিছে, ডিজাইনটো আপোনালোকক দেখাই আছোঁ কেনেকৈ কৰিছে। এয়া এনেকৈ জাপি দিছে আৰু মুখনিটো টিপি অলপ দিছে, দি কেনে আৰু হাতেৰে ছাইডটো ডিজাইন কৰি দিছে অলপমান, যাতে নাৰিকলটো ওলাই নাযায় আৰু তেলত যেন ওলাই নাযায়, সেনেকৈ দি দিছে। এয়া মোৰকেইখন দেখিছেনে আপোনালোকে? মোৰকেইখন ভাল হোৱা নাই, মাৰকেইখন খুব ধুনীয়া হৈছে। এয়া পূৰা ধুনীয়া হৈছে। মই সেইকাৰণে আপোনালোকক দেখালোঁ কেনেকৈ বনালোঁ। আৰু ময়ো মানে বনাব জানা নাছিলোঁ, মাৰ পৰা শিকিলোঁ। এতিয়া ময়ো বনাব পাৰিম। এইয়া এইপিনে ভণ্টিকো মাতি আনিলোঁ, ভণ্টি বৌ গোটেইবোৰে লগ হৈ মানে বনাম আৰু। এইয়া ভণ্টি কেমেৰাত উঠাবলৈ অলপমান বেয়া পায়, হাতখন দি দিছে তাই। আৰু এইপিনে বৌয়ে বনাই আছে আৰু মই কেমেৰা কৰি আছোঁ। লাষ্টত মই বনাব নোৱাৰিলোঁ, কাৰণ কি মোৰ ডিজাইনবোৰ ভাল হোৱা নাই, আৰু তেলত দিলে পূৰা ফাটি যায় আৰু নাৰিকলটো ওলাই যায়। সেইকাৰণে মায়ে কৈছে নালাগে, সেইকাৰণে মই ভিডিঅ'ই কৰিলোঁ আৰু গোটেইবোৰকে উঠালোঁ অলপমানকৈ। এইয়া ধুনীয়াকৈ বৌ বনালে, গোটেইবোৰে এনেকৈ লগ হৈ বহিলোঁ। আৰু বৌৰ ল'ৰাটো আৰু মই এনেই আন্ধাৰত বহি আছোঁ। আৰু এতিয়া মায়ে তেল গৰম হৈ গৈছে, তেলত পূৰা ধুনীয়াকৈ ফ্ৰাই কৰি আছে। এইয়া দেখিছেনে, ধুনীয়াকৈ ফ্ৰাই হৈ আছে অলপমান। এইয়া তো আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ কাৰণে বাই, লাভ ইউ অল। এইয়া তেলত ভজা ৰেডি, বাই অল, লাভ ইউ অল।